অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা। ধেমাজি জিলাত ভোটাৰ্ছ পাৰ্টি আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদৰ উদ্যোগত জিলা সমিতিয়ে প্ৰতিবাদী পদযাত্ৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ লগতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকৰ দাবী, প্ৰতিজন ভোটাৰক প্ৰতিমাহে GDPৰ 0.5% 6,000 টকাকৈ ভোটাৰশ্বিপ নামাকৰণে প্ৰদান কৰা। এই প্ৰতিবাদী কাৰ্যসূচীত ধেমাজি জিলা সমিতিৰ লগতে ৰাজ্যিক সমিতিৰ সদস্য আবু চামা আৰু পবিত্ৰ বড়ো উপস্থিত থাকে। বানপানী সমস্যাটো যিহেতু আমাৰ জ্বলন্ত সমস্যা হয়, এই জ্বলন্ত সমস্যাটোক আজি প্ৰতিখন চৰকাৰে এনেকুৱা ধৰণে কৰি আহিছে। ভোটাৰসকলক গুৰুত্ব নিদিয়াৰ কাৰণে আমি এই সমস্যাটোক যাতে আমি অসমৰ ভোটাৰসকল বানপানীত মৰাতকৈ আমি দিল্লী বিধানসভা মজিয়াত আমি একগোট কৰি পিনি আমি আজি প্ৰতিবাদটো কিয় কাম কৰা হৈছে। মূলতে আজি আমাৰ প্ৰতিবেদনটো আপোনালোকে গমেই পাইছে যে 3টা মেইন উদ্দেশ্যৰে আমি এই প্ৰতিবাদটো কৰিছোঁ বা ধৰ্ণা ৰাখিছোঁ, ৰেলীটো ৰাখিছোঁ। প্ৰথম আমাৰ উদ্দেশ্যটো হ'ল বান সমস্যাটো চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। দ্বিতীয় সমস্যাটো হৈছে NRCৰ নামত যিটো ৰাজনীতি চলাব বিচাৰি আছে চৰকাৰে, এই ৰাজনীতিটো বন্ধ কৰি NRCটো সুস্থ মগজুৰে চলাব লাগে। যেনেকুৱাকৈ উচ্চ পদস্থ মানে কমিটিৰ অধীনত NRCটো চলাইছিলে সুপ্ৰিম কোৰ্টৰ অধীনত, ছেম তেনেকুৱাকৈ সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত NRCৰ কামখিনি পূৰ্ণাংগভাৱে হ'ব লাগে। চতুৰ্থতে তৃতীয় আমাৰ উদ্দেশ্যটো হ'ল যে ভোটাৰশ্বিপৰ আইনটো ইমান দিনলৈকে যে ফচি আছে, এই ভোটাৰশ্বিপৰ আইনটো অতি সোনকালে চৰকাৰে ইয়াৰ ওপৰত চোকা নজৰ দিব লাগে আৰু দেশৰ ভোটাৰৰ কাৰণে এই 6,000 টকাটো মানে ৰিলিজ কৰি দিব লাগে। আমাৰ এই তিনিটা মেইন উদ্দেশ্য আছিলে। গতিকে আমি দেখিছোঁ যে চৰকাৰে আজি মানে বেকাৰ হৈ পৰিছে এই ক্ষেত্ৰৰ ওপৰত। আজি তেওঁলোকৰ হাতত এনেকুৱা এটা ব্যৱস্থা নাই যে অসমৰ মানুহক তেওঁলোকে এটা মানে ভাল এটা চিটুৱেশ্যন আনি দিয়ক। তেনেকুৱা না অসম চৰকাৰৰ হাতত কিবা ব্যৱস্থা আছে, না চেণ্ট্ৰেল চৰকাৰৰ হাতত কিবা ব্যৱস্থা আছে। আমি গৰিহণা জনাইছোঁ তেওঁলোকক যে অতি শীঘ্ৰে এই অসমৰ বানপীড়িত লোকসকলক আৰু এই অসমৰ যিমানখিনি সমস্যা আছে এই সমস্যাৰ ওপৰত চৰকাৰে চোকা নজৰ দিয়ক। ইমানখিনি